Welcome to Fino Bank. আজি মই গৈ আছোঁ Fino Bankত কেনেকৈ একাউণ্ট খোলে সেই বিষয়ে চাওক। প্ৰথমতে আমি আমাৰ মোবাইলত ফিনোমিত্ৰ এপছটো লৈ ল'লোঁ, লৈ কিনে আমি ইনষ্টল কৰিলোঁ। কৰাৰ পিছতে আমাৰ ডিভাইচটো কানেক্ট কৰিলোঁ, যিটো মান্ত্ৰা ডিভাইচ হয় মোৰ। OTGটো অন কৰিলোঁ। OTGটো আপোনাৰ যদি অন নাই তেনেকৈ মই যেনেকৈ গৈ আছোঁ ছেটিঙত গৈ কিনে OTGটো অন কৰি ল'ব। OTG অপশ্যনত এনেকৈ ক্লিক কৰাৰ পিছত চাই ল'ব আপোনাৰ মোৰ অন আছে অলৰেডি। ঠিক আছে, এনেকৈ অন কৰি লোৱাৰ পিছতে আপুনি ডাইৰেক্ট ফিনোমিত্ৰ এপছত আহি যাব। আপোনাৰ ID পাছৱৰ্ড দি লগইন কৰি ল'ব। মই কৰি লৈছোঁ। লগইন কৰাৰ পিছত আৰু এটা বস্তু চেক কৰি ল'ব, পেয়াৰ ডিভাইচত গৈ পেয়াৰ ডিভাইচটো কোনটোত মান্ত্ৰাত চিলেক্ট আছে নে মৰফো আছে। আপোনাৰ ডিভাইচ যদি মান্ত্ৰা হয় মান্ত্ৰাত চিলেক্ট ৰাখিব। পেয়াৰটো কৰি কিনে ফিনিশ্ড মাৰি দিব। যদি মৰফোত চিলেক্ট ৰাখিব। এতিয়া আমি মোবাইল নম্বৰ জেগাত কাষ্টমাৰৰ মোবাইল নম্বৰ চাৰ্চ কৰিব লাগিব। এতিয়া আমি কাষ্টমাৰৰ মোবাইল নম্বৰ চাৰ্চ কৰিছোঁ আৰু অপেন এছ বুলি অপশ্যন আছে, ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছতে ইয়াত 7 ধৰণৰ একাউণ্ট ইয়াত আছে। জনসেভিং, প্ৰগতি, কাৰেণ্ট, সম্পৰণ কাৰেণ্ট, সব সেভিং, ভৱিষ্যত সেভিং, জনসেভিং, এইবিলাক বহুত একাউণ্ট আছে। আমি সব সেভিং একাউণ্ট অপেনিং কৰিছোঁ। আমাৰ কিটো হ'ল কম্বো কিট আৰু কম্বো প্লেটিনাম ৰুপে কাৰ্ড। তাকে আমি কম্বো প্লেটিনাম ৰুপে কাৰ্ড চিলেক্ট কৰিছোঁ আৰু ডু ইউ ৱান্ট টু আদাৰ সেভিং ইয়েছ কৰিছোঁ। প্ৰমো কোডত এনে কৰিব, মই এনে কৰিছোঁ। KYCত ক্লিক কৰিছোঁ। KYCত ক্লিক কৰাৰ পৰা ইণ্টাৰ UID নাম্বাৰ, আধাৰ নাম্বাৰটো দিলোঁ, টিক্স বক্স লগালোঁ আৰু অ'কে কৰিলোঁ আৰু অথেণ্টিকেশ্যন ল'লোঁ। ডিভাইচত লাইটিং আহি গ'ল, কাষ্টমাৰ ফিংগাৰ ল'লোঁ। লোৱাৰ পিছতে এতিয়া কাষ্টমাৰ ইনফৰমেশ্যন আহি গ'ল। কাষ্টমাৰ মেৰিড দিব, যদি আনমেৰিড ছিংগল দিব। যদি ঠিক আছে, আৰু মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, কাষ্টমাৰৰ সকলোবোৰ ইনফৰমেশ্যন কিছু তথ্য পাতি ইয়াত আহি যাব। আৰু যদি নাই, ষ্টাৰ মাৰ্ক যিবোৰ আছে দিব লাগিব। দিয়াৰ পিছতে স্ক্ৰল ডাউন কৰিব, কাষ্টমাৰ সেল্ফ এমপ্লয়মেণ্ট দিব, যদি মতা মানুহ হয়, বা এগ্ৰিকালচাৰ হ'লে এগ্ৰিকালচাৰ দিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, মানুহজনৰ কিমান শিক্ষাগত অৰ্হতা কিমান আছে দিব। আধাৰ এড্ৰেছৰ লগত যদি এড্ৰেছটো ছেম আছে, ছেম এজ আধাৰ দি দিব। নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছতে ইয়াত অথেণ্টিকেশ্যনত ক্লিক কৰাৰ পিছতে যদি পেন কাৰ্ড আছে পেন নাম্বাৰ দিব আৰু পেন কাৰ্ডৰ ইমেজটো ফটো মাৰি আপলোড কৰি দিব। আপলোড কৰাৰ সময়ত মনত ৰাখিব, এটা হোৱাইট পেপাৰত মানে বগা কাগজত ৰাখি ফটো মাৰিব। আৰু পেন কাৰ্ডৰ ইমেজটো যাতে ভাল হয়, নহ'লে এইটো হোল্ডত থাকি যাব একাউণ্টটো। ঠিক আছে, মই ইয়াত কৰিলোঁ। মোৰ অলৰেডি পেন কাৰ্ড নাই কাষ্টমাৰজনৰ। মই এতিয়া দেখাবলৈ লৈছোঁ। তো ফৰ্ম 60 ফিল আপ কৰিম। এতিয়া পেন কাৰ্ড নোহোৱাকৈ আমি কাষ্টমাৰক ATM সহায় একাউণ্ট দি দিব পাৰোঁ। ফৰ্ম 60 ফিল আপ কৰাৰ সময়ত ইয়াত ন অপশ্যনত ক্লিয়াৰ ৰাখি 100 এগ্ৰিকালচাৰ এনুৱেল ইনকাম 100,000 আৰু এগ্ৰিকালচাৰেল ইনকাম 1000 দি দিলোঁ। মোৰ কাষ্টমাৰৰ ইনকাম তেনেকুৱাই, আৰু অ'কেত ক্লিক কৰি দিলোঁ। অ'কেত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিলোঁ। এতিয়া FACT ডিক্লাৰেশ্যনত ক্লিক কৰিলোঁ আৰু আই এম টেক্স ৰেচিডেণ্ট অফ ইণ্ডিয়া, একচেপ্টত ক্লিক কৰি দিলোঁ। নমিনি ডিটেইলছ দিবলৈ দিছে। মানুহজনৰ কিবা কাৰণে মৃত্যু হৈছে, তেওঁ নমিনি পইচাটো উঠাব পাৰে, তাকে নমিনিৰ ডেট অফ বাৰ্থ আৰু নমিনিৰ নাম, নমিনিৰ ৰিলেশ্যন কি হয় সঠিকভাৱে দি দিব। ডেট অফ বাৰ্থটো এনেকৈ চাৰ্চ কৰিব। ঠিক আছে, নমিনিৰ ডেট অফ বাৰ্থটো আমি চাৰ্চ কৰিছোঁ। নমিনিৰ লগত সম্বন্ধ কি, একাউণ্ট হোল্ডাৰৰ লগত কি সম্বন্ধ আছে, যেনে যদি ৱাইফ থাকে ৱাইফ দিব, ব্ৰাদাৰ, ছিষ্টাৰ যদি থাকে ছিষ্টাৰ দিব। নমিনিজনৰ লগত সম্পৰ্ক তেওঁৰ ৱাইফ হয়, তেওঁৰ হাজবেণ্ড হয়, যিজন তেওঁৰ ৱাইফ হয়, ৱাইফটো আমি চিলেক্ট ৰাখিলোঁ। নমিনি এড্ৰেছ যদি একাউণ্ট হোল্ডাৰৰ এড্ৰেছ ছেম হয়, ছেম দিব। যদি স্মাৰ্টফোন আছে স্মাৰ্টফোনত ক্লিক কৰিব। যদি বেছিক দিব। যদি নিজৰ নামতে একাউণ্টটো আছে অন দিব। আৰু 2 হুইলাৰ 3 হুইলাৰ 4 হুইলাৰ মানে কি বাইক যদি আছে দিব, নাথাকিলে নন দিব। আৰু আৰ্নিং মেম্বাৰ 1 দিছোঁ। আমাৰ কাষ্টমাৰৰ 25,000 ইনকাম আছে। টোটেল ইনকাম 25,000 দিছোঁ। এতিয়া কিট নাম্বাৰ, এইটো হ'ল কিট নাম্বাৰ 7 এইটো নাম। কম্বোৰ ওপৰত যিটো ইনষ্টা কিট নাম্বাৰ দিয়ে, এইটো কম্বো নাম্বাৰ হয়। এইটো টিক্স বক্সত লগাই দিছোঁ আৰু OTP আহিব এতিয়া মোবাইলত। কাষ্টমাৰ ফিংগাৰটো লোৱাৰ পিছতে OTP আহিব। OTP অহাৰ পিছতে আমি OTPটো ফিল কৰি দিম। আকৌ টাচ কৰিছোঁ, নাহে। যদি নাহে তেনেহ'লে আপুনি মান্ত্ৰা ID ছাৰ্ভিচত গৈ ৰিফ্ৰেছ কেপচাৰ টেষ্ট কৰাই ল'ব। এতিয়া OTPটো আহিব, 4টা সংখ্যাৰ OTPটো আমি দি দিলোঁ ফিল আপ কৰি। OTPটো ফিল আপ কৰি দিয়াৰ পিছতে এতিয়া কাষ্টমাৰ যদি বেলেগ বেংকত আধাৰ লিংক থকা বেংক আছে দেখাই দিব এনেকৈ। আৰু এইটো টিক্স বক্স লগাই দি নেক্সট কৰি দিব। কাষ্টমাৰৰ লেফ্ট হেণ্ডৰ বুঢ়া আঙুলিটো লৈ ল'ব। মই কাষ্টমাৰৰ লেফ্ট হেণ্ডৰ বুঢ়া আঙুলি মানে বাওঁ হাতৰ। এতিয়া বাওঁ হাতৰ বুঢ়া আঙুলিটো 3টা ল'লোঁ আমি। 3টা লৈ ল'লোঁ। 2টা ল'ব পাৰে, 5টা ল'ব পাৰে। আমি 3টা ল'লোঁ। এটা মিছ কৰিলে আৰু এটা কাম হয়। এতিয়া ৰাইট হেণ্ডৰ বুঢ়া আঙুলিটো ল'লোঁ।
ৰাইট হেণ্ডৰ বুঢ়া আঙুলিটো আৰু এটা কথা মনত ৰাখিব 40 ডাউন যাতে নহয় 40 ওপৰত হ'ব লাগিব ফিংগাৰ কোৱালিটি যিমান বেছি হ'ব কিমান ভাল 40 ওপৰত হ'লে গ্ৰীণ হ'ব 40 ডাউন হ'লে ৰেড হৈ যাব ঠিক আছে আমি টেক্সট লগালোঁ আৰু তলতো টেক্সট বক্স লগালোঁ লগাই কিনে নেক্সটত ক্লিক কৰি দিলোঁ নেক্সটত ক্লিক কৰি দিয়াৰ পিছতে চাওক লাষ্ট এইটো ফাইনেল ফিংগাৰ হয় এইটো OTP অহাৰ পিছতে একাউণ্ট নাম্বাৰ কাষ্টমাৰ ID মোবাইল নাম্বাৰ কাষ্টমাৰ নাম সকলোবোৰ বস্তু ওলাই আহিব এইটো স্ক্ৰীনশ্বট নহ'ব বেলেগ এখন মোবাইলৰ ফটো মাৰি ৰাখিব নহ'লে লগালগ লিখি ৰাখিব চাওক একাউণ্ট অপেনিং ইজ বুলি লিখা থাকিব 4টা সংখ্যা যেটো লাষ্টত আহে সেই OTPটো ইয়াত ফিল কৰি দিব দিয়াৰ পিছতে সাবমিট কৰি দিব নেক্সট কৰি দিব ইয়াৰ পিছতে একাউণ্ট ওলাই যাব মই ফিনো বেংকৰ ডিষ্ট্ৰিবিউটৰ যদি কাৰোবাৰ ফিনো বেংকৰ CSP লাগে তেনেহ'লে মোলৈ কণ্টেক্ট কৰিব মোৰ কণ্টেক্ট হোৱাটছআপ নাম্বাৰ হ'ল 8761888096 8761888096 আৰু এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো এইটো চেনেলত ফিনো বেংকৰ সকলোবোৰ সমস্যাৰ সমাধান দিয়া হয় যদি কাৰোবাৰ ফিনো বেংকৰ পাছবুক কিট যিকোনো হেল্প লাগে মোক কণ্টেক্ট কৰিব মই অসমৰে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ